নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ 10 নম্বৰ পাঠ তিনিটা মাছৰ কাহিনীৰ অন্তৰ্গত যিবিলাক পাঠভিত্তিক প্ৰশ্ন দিয়া আছে, আজি আমি সেইবিলাক আলোচনা কৰিম। আলোচনা কৰাৰ আগতে এটা কথা কৈ লওঁ যে তোমালোকে যদি আমাৰ চেনেলটোক নতুন হৈ থাকা তেনেহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থবা আৰু এই ভিডিঅ'টিক এটা লাইক কৰি দিবা। আৰু কথা নাপাতি এই পাঠটোত অন্তৰ্গত যিবিলাক পাঠভিত্তিক প্ৰশ্ন দিয়া আছে সেইবিলাক আজি আলোচনা কৰিম। তো পোনপ্ৰথমে 1 নম্বৰৰ ক'ত দিছে, তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম কি কি? ইয়াৰ উত্তৰটো হ'ব তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম হৈছে অনাগত বিধাতা, প্ৰত্যুত পণ্যমতী আৰু য'ত ভৱিষ্যত। তো দিছে অনাগত বিধাতা কিয় সংগতি হৈছিল? ইয়াৰ উত্তৰটো হ'ব কথা পাতি যোৱা মানুহকেইজনে মাছ কেইটা ধৰি লৈ যাব বুলি অনাগত বিধাতা শংকিত হৈছিল। গ নম্বৰটো দিছে অনাগত বিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল? উত্তৰটো হ'ব অনাগত বিধাতাৰ কথা প্ৰত্যুত পণ্যমতীয়ে সমৰ্থন কৰিছিল। ঘ নম্বৰটো দিছে কোনে বিপদৰ কথা নাভাবি অকুৰ গোজ হৈ থাকি মৃত্যুক সাৱটি ল'লে? ইয়াৰ উত্তৰটো হ'ব য'ত ভৱিষ্যত বিপদৰ কথা নাভাবি আকুৰ গোজ হৈ থাকি মৃত্যুক সাৱটি ল'লে। তাৰ পিছৰ প্ৰশ্নটো দিছে 9 নম্বৰ, মাছমৰীয়া কেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে? ইয়াৰ উত্তৰটো হ'ব মাছমৰীয়া কেইজনে জালেৰে পুখুৰীত মাছ মাৰিলে। তাৰ পিছত ডাইৰেক্ট প্ৰশ্ন দিছে তলৰ কথাকেইষাৰ কোনে কি উদ্দেশ্যৰ কাক কৈছিল? ক নম্বৰটো দিছে আপুনি সঁচা কথায়ে কৈছে, ময়ো এই বিল এৰি ওচৰত থকা আন খাল বিললৈ যোৱাটো উচিত বুলি ভাবোঁ। মানে এই কথাষাৰ কোনে কাক কৈছিল, কি উদ্দেশ্য কৰি কৈছিল, হয়নে? ইয়াৰ উত্তৰটো হ'ব এই কথাষাৰ প্ৰত্যুত পণ্যমতীয়ে বিপদ সন্মুখত দেখি সেই বিপদৰ পৰা হাত সাৰিবলৈ অনাগত বিধাতাক উদ্দেশ্য কৰি কৈছিল। ঠিক আছে। খ নম্বৰটো দিছে মই মুখৰ কথাতে পিতৃ মাতৃ মহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ। এই কথাষাৰ কোনে কাক কি উদ্দেশ্যৰ কথা কৈছিল? ইয়াৰ উত্তৰটো হ'ব এই কথাষাৰ য'ত ভৱিষ্যতে অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতীৰ কথা শুনি অনাগত বিধাতা আৰু প্ৰত্যুত পণ্যমতীক উদ্দেশ্য কৰি কৈছিল। তাৰ পিছৰ প্ৰশ্নটো দিছে গ নম্বৰ, কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি নিষেধ কৰিব। মানে এই কথাষাৰ কোনে কাক কি উদ্দেশ্য কৰি কৈছিল, হয়নে? ইয়াৰ উত্তৰটো হ'ব অনাগত বিধাতাই মাছমৰীয়া কেইজনৰ কথা শুনি প্ৰত্যুত পণ্যমতী আৰু য'ত ভৱিষ্যতক উদ্দেশ্য কৰি উক্ত কথাষাৰ কৈছিল। তাৰ পিছত প্ৰশ্ন দিছে যে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানৰ পৰা চাই লিখা। তোমালোকৰ কিতাপৰ লাষ্টৰ দিকে এটা শব্দ সম্ভাৰ দিয়া আছে, সেইটোৰ পৰা চাই লিখিব কৈছে। আমি যিহেতু ইয়াতে দি দিছোঁ, তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাই বহীত লিখিব পাৰিবা। ঠিক আছে। ইয়াৰ মানে কি কৈছে, শব্দৰ অৰ্থবিলাক লিখিব কৈছে। ঠিক আছে। ইয়াতে ফাৰ্ষ্টতে দিছে শব্দ এটা দিছে অনাগত বিধাতা। ইয়াৰ অৰ্থনো কি, যি এতিয়াও অহা নাই। ঠিক আছে। তোমালোকে শব্দ সম্ভাৰ চাব নালাগে, তোমালোকে আমি যিটো দিছোঁ সেইটো চালেই হৈ যাব। ঠিক আছে। তাৰপিছত দিছে এখন টেক, মানে এক মুহূৰ্ত। তাৰ পিছতো দিছে নাশ, ইয়াৰ অৰ্থ হ'ব বিনাশ বা ধ্বংস। তাৰ পিছতো দিছে আকুৰ গোজ, ইয়াৰ অৰ্থ হ'ব ভাল বেয়া নামানি কোনো কাম বা কথাত লাগি থকা। ঠিক আছে। নেক্সটটো দিছে প্ৰত্যুত পণ্যমতী, ইয়াৰ অৰ্থ হ'ব উপস্থিত বুদ্ধি। তাৰ পৰৱৰ্তীটো দিছে ঘোদালি, ইয়াৰ অৰ্থটো হ'ব
তহিলং কৰা। তাৰ পাছত সুৰক্ষিত, ইয়াৰ অৰ্থ হ'ব নিৰাপদ। তাৰ পাছতো দিছে উচ্চ স্বৰে মানে চিঞৰি। তাৰ পাছত দিছে যত ভৱিষ্য, ইয়াৰ অৰ্থ হ'ল পিছলৈ হ'ব বুলি ৰৈ থকা। তাৰ পাছতো দিছে নিষেধ, ইয়াৰ অৰ্থ হ'ব বাকী, ইন্দ্ৰৰ প্ৰধান অস্ত্ৰৰ নিচিনা। তাৰ পাছতো দিছে হাত সাৱটি, ইয়াৰ অৰ্থটো হ'ব আনৰ ওপৰত ভৰসা কৰি হাত সাৱটি বঢ়ি থকা। তাৰ পাছৰ প্ৰশ্নটো দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰটো দিছে মাছমৰীয়াহঁতৰ কথা শুনি অনাগত বিধাতাই লগৰীয়াই মাছবোৰক কি ক'লে? মানে মাছমৰীয়াসকলৰ কথা শুনি অনাগত বিধাতাই লগৰীয়াহঁতক কি কৈছিল? ইয়াৰ উত্তৰটো হ'ব মাছমৰীয়া কেইটাৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া মাছবোৰক কৈছিল, কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিষেধ কৰিব বুলি কোৱা সকলোৱে শুনিছে। আমাক বিপদে হাত বাউল দি মাতিছে। গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয়। ৰাতিয়েই আন ঠাইলৈ গুচি যাব লাগিব, কিয়নো দুৰ্বলী লোক সদায় বলিৰ পৰা আঁতৰত থাকে অথবা সুৰক্ষিত স্থানত আশ্ৰয় লয়। তাৰ পাছৰ প্ৰশ্নটো দিছে খ নম্বৰটো দিছে অনাগত বিধাতাই কোৱা কথাটো প্ৰত্যেক পণ্যমতীয়ে কিয় সমৰ্থন কৰিলে? মানে অনাগত বিধাতাই যে কথাষাৰ কৈছিল প্ৰত্যেক পণ্যমতীয়ে কিয় সমৰ্থন কৰিলে? ইয়াৰ উত্তৰটো হ'ব অনাগত বিধাতাই কোৱা কথাটো প্ৰত্যেক পণ্যমতীয়ে সমৰ্থন কৰিছিল কিয়নো প্ৰত্যেক পণ্যমতীয়ে ভাবিছিল যে যাৰ জীয়াই থকাৰ ইচ্ছা থাকে তেওঁ কিহৰ মোহত বিনাশ হ'ব। পিতৃ পিতামহৰ কোৱা বুলি ভাবি থকা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে। তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে গ নম্বৰটো যত ভৱিষ্যই কিয় মৃত্যু সাৱটি ল'ব লগা হ'ল? মানে যত ভৱিষ্যত কিয় মৃত্যু সাৱটি ল'ব লগা হ'ল? ইয়াৰ উত্তৰটো হ'ব বিপদৰ কথা নাভাবি হাত সাৱটি বঢ়ি থকাৰ বাবেই যত ভৱিষ্যৰ মৃত্যু হ'ল। মানে অনাগত বিধাতাই যে কৈছিল যে এই বিলটোত মাছমৰীয়াসকলে মাছ মাৰিব আহিব, এইটো প্ৰত্যেক পণ্যমতীয়ে সমৰ্থন কৰিছিল, কিন্তু যত ভৱিষ্যই কৰা নাছিল বুলি মাছমৰীয়াসকলে সিদিনাৰ পাছৰ দিনা মাছ মাৰি যত ভৱিষ্যক মৃত্যু হৈছিল। ঠিক আছে। ঘ নম্বৰটো দিছে আকৰ্গোজ মনোভাৱ মানুহক কেনেদৰে বিপদত পেলায়? যেনেকৈ যত ভৱিষ্যক বিপদত পেলাইছিল। তেওঁৰ পিতৃ মাতৃয়ে কি বোলে কৈছিল যত ভৱিষ্যক সেইটো ধৰি থাকিয়েই তেওঁ সেই বিলৰ পৰা আন ঠাইলৈ গুচি নগ'ল। পিছৰ দিনা মাছমৰীয়াসকল আহি তেওঁক বধ কৰিলে, তেওঁৰ মৃত্যু হ'ল, হয়নে? ইয়াৰ উত্তৰটো হ'ব আকৰ্গোজ মনোভাৱে মানুহক আনে দিয়া উপদেশ গ্ৰহণৰ পৰা বাঞ্ছিত কৰে, ফলত বিপদক নিজে আমন্ত্ৰণ দিয়াৰ দৰে হয়। তাৰ পিছত আধৰুৱা বাক্য সম্পূৰ্ণ কৰিবলৈ কৈছে। আমি একেটা ভিডিঅ'ৰ জৰিয়তে সকলোখিনি দিব নোৱাৰিম। আজি বাৰু ইয়ালৈকে সামৰিলোঁ। কোনোবাই যদি কিবা লাগে তেন্তে আমাক কমেণ্ট কৰি দিবা। আমি এই পাঠটোৰ অন্তৰ্গত বহুতো আৰু প্ৰশ্ন দিয়া আছে, তোমালোকৰ পৰীক্ষাত আহিব পাৰে। কোনোবাই যদি নোৱাৰা তেন্তে আমাক কমেণ্ট কৰি দিবা। আৰু তলত আৰু প্ৰশ্ন দিয়া আছে, আমি একেটা ভিডিঅ'ৰ জৰিয়তে সকলোখিনি দিব নোৱাৰিম, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। তাৰ কাৰণে আজি আমি ইয়ালৈকে এতিয়ালৈকে যদি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থবা।